তো গাইজ আজি হল গণেশ পূজা ৰাতিপুৱাই গা পা ধুই গণেশ মন্দিৰত আহিলোঁ মানে আজি শ্বুটিঙো আছে সেইকাৰণে গণেশ মন্দিৰত সেৱা চেৱা জনাই কিনে মই শ্বুটিঙতো যাম তো ভিডিঅ'টো চাই থাকক আজি বহুত বেছি মানুহ হৈছিল যিহেতু গণেশ পূজা বুলি ক'লেতো আৰু গণেশ মন্দিৰত মানে মানুহ হ'বয়ে আৰু আমি প্ৰতি বছৰে এনাই আহোঁ এইবাৰ মোৰ শ্বুটিঙো আছে কাৰণে মোৰ লগকেইটাৰ লগত নাহিলোঁ একেলগে শ্বুটিঙতো যাম ভাবিলোঁ সেৱা এটাও কৰি যাওঁ আৰু এফালে মানুহ লাইন চাকচোন গাইজ কিমান বেছি মানুহ তো গাইজ আমাৰ পৰা শ্বুটিং চলি আছে আজি শ্বট অহা নাই মই দিলোঁ কিবা কিবি শ্বট দীক্ষিতা শ্বট অহা নাই তাই বহি আছে হ'ব তাক কেনাই ভাল লাগছে না আটাতিৰি এইটো মাই মোৰ মাই এইটো This is my husband. Ito Deuta. This is my husband. Ito Mai. Ito Deuta. Ito Mai. Ito Mai. শুনছো বুলি কৈ দিও কোথায় দেহা মৰিছে না তাইক পঠাবা নালগে বুলি কৈছিলো না তোক হা অসমীয়া বুজি নাপা মইতো অসমীয়া কৈছো হা আজি মই তাইক যেনেকে পঠাইছা সেনেকে লৈ তই সেনেকে লৈ খালিম তোক আজি গাইজ এতিয়া আমি আহি আছোঁ এনাৰ দেউল মন্দিৰটোৰ পৰা পুখুৰী পাৰত চিমা কি হ'ব এতিয়া আমি কেক কাটিং কৰিম মানে বিকাশে গম নাপায় আমি কেক আনিম এতিয়া মানে ছাৰপ্ৰাইজ হ'ব আজি যিহেতু বিকাশ বাৰ্থডে আছিল সৰু সৰুকৈ ছাৰপ্ৰাইজ বেলেগক বাৰ্থডে বিকাশ দা বেলেগক এই ব্যৱহাৰ কেণ্ডেল বুলি জ্বলাবা খুজিছিল দেখছ মই তোমাৰ কি বুলি মাছিলো তো মানে আজি যেহেতু মোৰ বিশেষ দিন সেইকাৰণে বিশেষ দিনটোত কাম বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে ডিয়াৰ বিকাশ দা হ্যাপি বাৰ্থডে টু ইউ সৰস্বতী পূজা বিশেষ আজিতে আমাৰ শ্বুটিং হ'ল মানে ভূপালীৰ মানে তাইক অলপমান মানে গালি গালাজ পাৰা আহিছে জিন্তু তুমি য'তে আছ তোমাৰ দীক্ষিতা মেডাম মোক জানে দে আৰু তাই ভূপালীৰ দিনটো তাই চলে কিনে এতিয়া তাইৰ মনটো ফিউজ হৈ গ'ল মানে সংগতি তাৰ ব্লগটো আমি কৰিলোঁ তো ধন্যবাদ জয় জুবিন দা আকৌ জয় জুবিন দা জয় জুবিন দা